কি খবৰ সকলোৰে সকলো ভালে আছে চাগে আজি মই ভাবিলো যেটো বহুত গৰম দিনটো গটিকে আজি আবেলি সময়ত এটা বিশেষ কাম কৰো বুলি ভাবিলো কি হল বলা আমি আজি আহি আছো ক'ত আছো চাওকচোন এখন আমাৰ পাছফাল আমাৰ বাৰী হয় খুব ধুনীয়া পৰিবেশ আৰু ইয়াত এজোপা মধুৰিআম আছে মধুৰিআমজোপা আমি মধুৰিআম চিঙিম আৰু আমাৰ ছোৱালীয়ে মই আজি জেলি বনাম বুলি ভাবিলো কাৰণে আহি আছো আপোনালোকক দেখাই দিছো মই বেক কেমেৰা কৰি এইখন চাওক এখন আমাৰ পাছফালৰ বাৰীখন ইমান ধুনীয়া সেউজীয়া পৰিবেশ দেখিছেনে আৰু এইবোৰ হ'ল আমাৰ এয়া চাওক আমাৰ খেতি এয়া হালধি খেতি কৰিছে মা দেউতাই আৰু এয়া ভেন্দি খেতি কৰিছে ইমান ধুনীয়া লাগে হয়নে পাচলিৰ মাজে মাজে আহি থাকি খুবেই ভাল লাগে এয়া ভেন্দি লাগিছে চাওক খুব ধুনীয়া এটা পৰিবেশ এয়া চাওক এইজোপা আমাৰ মধুৰিআম গছ মধুৰিআম লাগি আছে মধুৰিআমজোপা ইমান ডাঙৰ নহয় অৱশ্যে গছজোপা সৰু কিন্তু লাগিছে বহুত খাবলৈও বহুত ধুনীয়া গছজোপা সৰু হয় এইটো আমাৰ পুখুৰী চাওক এইটো ধুনীয়া পুখুৰী এটা পৰিবেশ খুব ভাল লাগে আবেলি সময়ত আহিয়ে ভাল লাগে ইমান ধুনীয়া বতাহ মাৰি থাকে এইয়া চাওক মধুৰিআম কেনেকৈ লাগি আছে পুখুৰীৰ ফালে একেবাৰে হাউলি আছে আমি ইয়াৰ পৰা এটা কষ্ট কৰি আজি ছিঙিব লাগিব ছিঙি লওঁ ৰ'ব হৈ গ'ল বহুত মধুৰিআম ছিঙিলো এয়া চাওক কিমানখিনি ছিঙিলো সেয়া বহুত ছিঙিলো ঘৰৰ ফ্ৰেছ মধুৰিআম এতিয়া আমি যাম মধুৰিআম ছিঙিলো আৰু বোলক ঘৰত জেলি বনাই আপোনালোকক দেখাম কেনেকৈ বনাওঁ মই এতিয়া মই মধুৰিআমখিনি এনেকৈ ধুনীয়াকৈ ধুই লৈছোঁ চাফা পানীৰে আপোনালোকে এনেকৈ ভালকৈ চাফাকৈ ধুই ল'ব যদিও আমি বাৰীৰ পৰা আনিছোঁ তথাপিও গছৰ পৰা ছিঙিহে আনিছোঁ দিয়কচোন এনেকৈ দেখিছেনে খুব চাফাকৈ ভালকৈ ধুই ল'ব এতিয়া মোৰ ধোৱা হৈ গ'ল আৰু এইখিনি মই এতিয়া কাটিম এতিয়া মই এইটো পাত্ৰ লৈ লৈছোঁ ইয়াত মই এতিয়া কাটিম আপোনালোকে কাটাখিনি অৱশ্যে যিকোনো চেপতে কাটিব পাৰে কোনো কথা নাই ডাঙৰ হওক সৰু হওক যিহেতু আমি এইখিনি একেবাৰে বইল কৰিম গতিকে যেনেকেই হওক কথা নাই খালি সৰুকৈ কাটিলে সোনকালে সিজি যায় আৰু এতিয়া মই এইখিনি চব গোটেই মোৰ কটা হৈ গ'ল চাওক ধুনীয়াকৈ মই কাটি ল'লোঁ মিহি মিহিকৈ এতিয়া এইখিনি বইল কৰিম ইফালে এটা চচ বহাই দিছোঁ চচপেন আৰু ইয়াত মই পানী দিছোঁ অলপমান ইয়াত মধুৰিআমখিনি ডুব যোৱাকৈ মই পানী দিম আৰু মধুৰিআমখিনি ইয়াত দি পেলাই মই এতিয়া সিজাম অলপ সময় আৰু এইকেইটা এটা কথা কৈ থওঁ সদায় এলুমিনিয়ামৰ বাচনত ব্যৱহাৰ কৰিব এই মধুৰিআমৰ জেলি বনাব ষ্টিলৰ বাচন ব্যৱহাৰ নকৰিব এতিয়া মই এইখিনি অলপ উতলি আহিবলৈ ৰাখি দিম এয়া চাওক মোৰ উতল আহি গৈছে মধুৰিআমখিনি যিহেতু পকা আছিল অলপ সিজিছেই বাট এইখিনি বনাব এতিয়া ৰেডি হোৱা নাই আৰু অলপ সময় মই সিজাব লাগিব এতিয়া মধুৰিআমখিনি পকি একেবাৰে সিজি মোৰ পূৰা হৈ গৈছে যিহেতু পকাই আছিলে আৰু পূৰা সিজি গৈছে মই এতিয়া অলপ ভাঙি দিছোঁ ইয়াৰ পৰা যিমান বেছি ৰস ওলাব সেইটো আমাৰ জেলি সৰহকৈ ওলাব এয়া চাওক এতিয়া একদম হৈ গ'ল চাকিবলৈ হৈ গৈছে মধুৰিআমখিনি পূৰা ভাঙি গৈছে এতিয়া আমি এখন চাকনিৰ সহায়ত চাকি ল'ম এনেকুৱা এখন চাকনি লৈছোঁ মই আৰু ইয়াৰ সহায়ত মই গোটেই ৰসখিনি উলিয়াই পেলাম এনেকৈ চাকি ল'ব আপোনালোকে গুটি যাতে এটাও নাযায় সেইটো মন কৰিব অৱশ্যে এটা কথা যদি চাকনি নাথাকে আপোনালোকে কোনো কথা নাই তেতিয়াও কাপোৰ এখনৰ সহায়ত চাফা অকণমান পাতল কাপোৰ এখনৰ সহায়তো আপোনালোকে এনেকৈ গোটেইখিনি ৰস উলিয়াই ল'ব ৰসটো যিমান বেছিকৈ উলিয়াব পাৰিব সেইমতে আপোনালোকৰ জেলিটো সৰহকৈ হ'ব মই এতিয়া এনেকৈ উলিয়াই লৈছোঁ খালি আপোনালোকে গুটি যাতে নাযায় সেইটো মন কৰিব মোৰ ইমানখিনি ৰস ওলাল চাওক এতিয়া আমি এইখিনি জেলি বনাবলৈ মই আকৌ আগৰ চচপেনটোৱে ব্যৱহাৰ কৰিলোঁ যিহেতু মোৰ চিলভাৰৰ চচপেন সেইটো মই ষ্টিলত নবনাওঁ এতিয়া আমি এইখিনি ৰসখিনি জুখি চাব লাগিব এইখিনি মোৰ এগিলাচ হৈছে আৰু অকণমান হ'ব চাগে এইখিনি এটা কাৰণেই জুখি দিব লাগে কাৰণ সেইমতে আমি চেনিখিনি ইয়াত ব্যৱহাৰ কৰিব লাগিব এতিয়া মই চেনিও এগিলাচ দি আৰু অকণমান দি দিছোঁ যিহেতু এগিলাচ হৈ আৰু অকণমান হৈছিলে ৰস এতিয়া এইখিনি আপুনি ভালকৈ লৰাই দিব এনেকৈ লৰাই থাকিব লাগিব কাৰণ চেনিটো লাগি ধৰিব পাৰে তলত আৰু এইখিনি উতল আহিব লাগিব এতিয়া ভালকৈ
এয়া চাওক উতল আহিছে ধুনীয়াকৈ, কিন্তু উতল আহিলেইটো নহ'ব, অলপ সময় ভালকৈ উতলাব লাগিব, তেতিয়াহে জেলিটো হ'বগৈ। গতিকে এনেকৈ আপোনালোকে মাজে মাজে লৰাই থাকিব ঘনে ঘনে আৰু উতলিবলৈ দিব। এয়া চাওক পূৰা ধুনীয়াকৈ উতলি বহুতখিনি ডাঠ হৈ গৈছেগৈ। এয়া ডাঠ হৈ গৈছে। এতিয়া মই আৰু এটা কথা কৈ দিওঁ, আপোনালোকে ওপৰত যিটো ফেন ওলাই আহে, ফেন মানে যিটো উতলি পেলাই যিটো বুৰবুৰণি উঠিছে সেইটো কথা মই কোৱা নাই, যিটো বগা বগা হৈ ফেন এটা উঠি আহে চাওক, এইটো চাওক দেখিছে, এই ফেনটো আপোনালোকে কাটি দিব, মানে পেলাই দিব। সেই ফেনটো থাকিলে আচাৰ হেৰিখিনি জেলিখিনি একেবাৰে বেয়া হ'ব। যিমান পাৰে আপোনালোকে কাটি দিবলৈ চেষ্টা কৰিব, তেতিয়াহে জেলিখিনি আমাৰ খাবলৈ ভাল লাগিব। মই কাটি দিছোঁ এইখিনি, কাৰণ এইখিনি থাকিলে জেলিটো একেবাৰে বেয়া হ'ব। চাওক ভালকৈ আপোনালোকে চাই যাব, তেতিয়া আপোনালোকে ঘৰতেই মধুৰিআমৰ জেলি বনাব পাৰিব খুব ধুনীয়াকৈ, কোনো কেমিকেল ব্যৱহাৰ নকৰাকৈ মই বনাইছোঁ। এতিয়া মই 1.5 চামুচমান নেমু ৰস দি দিছোঁ। নেমু ৰস দিয়াৰ কাৰণ এটাই, সোৱাদটোতো অকণ ভাল হ'ব আৰু বহুত দিনলৈ বেয়া নোহোৱাকৈ থাকে, আপোনালোকে বহুত দিনলৈ খাব পাৰিব ধুনীয়াকৈ। চাওক কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই, কুইজ কৰা নাই, কালাৰটো খুব ধুনীয়া আহিছে। এতিয়া মই চাইছোঁ এবাৰ টেষ্ট কৰি পেলাই হৈছেনে নাই। এই চাওক নাই হোৱা, এনেকৈ চাব আপোনালোকে, যদি এডাল তাঁৰৰ নিচিনা হৈ যায় তেন্তে জানিব যে হৈছে, মোৰতো নাই হোৱা। গতিকে আমি আৰু অলপ সময় ইয়াক উতলাব লাগিব, তাৰ পাছতহে চাগে হ'ব। এয়া আৰু 10 মিনিট 15 মিনিটমান উতলাৰ পাছতে মোৰ এইখিনি মই আকৌ এবাৰ টেষ্ট কৰি চাম। এতিয়া এইখিনি এয়া চাওক এডাল এডাল মিহি তাঁৰডালৰ নিচিনা উঠি গৈছে, এয়া চাওক দেখিছেনে? এতিয়া হৈ গ'ল আমাৰ এইখিনি। এতিয়া আমি এইখিনি এটা চিচাৰ পাত্ৰত আমি কাঢ়ি ল'ম। এয়া মই এটা চিচাৰ গিলাচ এটাত ভৰাই দিলোঁ এইখিনি, যিহেতু মোৰ ছোৱালীয়ে এইখিনি খায়েই থাকিব, সেইকাৰণে মই বৈয়ামত ভৰোৱা নাই, চিচাৰ বৈয়াম এনেকৈ থৈ দিছোঁ। এয়া চাওক কিমান ধুনীয়া আহিছে কালাৰটো। এতিয়া এই ফেনখিনি যে দেখিছে, এই ফেনখিনি আমি কাঢ়ি দিব লাগিব, কাটি দিব আপোনালোকে ঠাণ্ডা হোৱাৰ আগে আগে। এয়া ঠাণ্ডা হৈ গ'ল আৰু মই এইখিনি কাটি দিছিলোঁ, অৱশ্যে দেখুওৱা নহ'ল। ঠাণ্ডা হোৱাৰ পাছত চাওকচোন কেনেকুৱা দোকানৰ পৰা অনা জেলিৰ নিচিনা হৈ গ'ল, দেখিছেনে? অকণো লৰচৰেই নহয়, কি ধুনীয়া। আপোনালোকে এনেকৈ ঘৰত বনাই খাব, আপোনালোকৰ ল'ৰা ছোৱালীকো খুৱাব, খুব ভাল, খাবলৈও খুব সুস্বাদু হয় আৰু স্বাস্থ্যকৰ দিয়কচোন। একো কেমিকেল ব্যৱহাৰ নকৰাকৈ ঘৰতে বনাইছোঁ, আৰু আজিকালিতো ছিজনেই, মধুৰিআমৰ ছিজন চলিয়ে আছে। গতিকে এনেকৈ বনাই আপোনালোকে খুৱাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে একেবাৰে বহুত বহুত বেছি ধন্যবাদ। লাইক এটা কৰিব, যদি ভাল লাগিল কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু যদি ফাৰ্ষ্ট টাইমৰ বাবে মোৰ চেনেললৈ আহিছে তেনেহ'লে মোক মৰম দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰিব, আৰু সদায় এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ। আজিলৈ ধন্যবাদ।